মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ নামৰ যিখন পাঠ্যপুথি আছে, সেই পাঠ্যপুথিৰ প্ৰথমটি পাঠ আমাৰ পৰিৱেশ নামৰ যিটো পাঠ্যটি আছে, সেই পাঠটিৰ অনুসৰণিত যিবোৰ প্ৰশ্ন দিয়া আছে, সেই প্ৰশ্নখিনিৰ উত্তৰ আজি এই ভিডিঅ'টিত আলোচনা কৰিম। 1 নম্বৰ উত্তৰ লিখা। ক নম্বৰ ইয়াত দিয়া আছে, পৰিৱেশৰ জৈৱিক উপাদানকেইটাৰ নাম কি কি? এটা এনেকৈ সজাই লিখিব লাগিব। পৰিৱেশৰ জৈৱিক উপাদানকেইটাৰ নাম হ'ল উদ্ভিদ, প্ৰাণী, চৰাই, চিৰিকটি, কীট, পতংগ, অণুজীৱ ইত্যাদি। তাৰপাছত খ নম্বৰটা হ'ল পেঙ্গুইন চৰাইৰ গাৰ গঠন কেনেকুৱা? ইয়াৰ উত্তৰটো হ'ব পেঙ্গুইন চৰাইৰ গাটো ডিম্বাকৃতিৰ আৰু দীঘলীয়া গাটো সৰু সৰু পাখিৰে আৱৰা আৰু ডেউকা দুখন সৰু। গ নম্বৰ প্ৰশ্নটো হৈছে জলাহ অঞ্চল কাক বোলে? ইয়াৰ উত্তৰটো হৈছে সাধাৰণতে বছৰটোৰ সৰহভাগ সময় পানী জমা হৈ থকা জলাশয়কে জলাভূমি বা আৰ্দ্ৰভূমি বুলি গণ্য কৰা হয়। কৃত্ৰিমভাৱে সৃষ্টি হোৱা হ্ৰদ, সৰু সুৰা বোৱতী পানীৰ লগতে নৈপৰীয়া পানী বন্ধ হৈ থকা ঠাই, বিল, খাল, ডোৱা, দলনি, পিতনি আদি জলাহ হিচাপে চিহ্নিত হৈ আহিছে। খ নম্বৰ প্ৰশ্নটো হ'ল পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি? পৰিৱেশৰ অজৈৱিক উপাদান কেইটাৰ নাম হ'ল বায়ু, পানী, মাটি, খনিজাত দ্ৰব্যসমূহ, শক্তিৰ উপাদানসমূহ, জলবায়ু, সৌৰ বিকিৰণ আদি। ঙ নম্বৰ প্ৰশ্নটো হ'ল মানৱসৃষ্ট পৰিৱেশ বুলিলে কি বুজা? মানুহৰ যি কামে কোনো এখন ঠাইত এক সুকীয়া পৰিস্থিতি সৃষ্টি কৰে, তাকেই সেই ঠাইখনৰ মানৱসৃষ্ট পৰিৱেশ বোলে। আৰু ইয়াৰ উপাদানসমূহ হ'ল ৰাস্তা, ঘাট, দলং, বাসগৃহ, উদ্যোগ, পৰিয়াল, সামাজিক ৰীতি-নীতি, কৃষ্টি সংস্কৃতি আদি। যদি মই অলপ স্পীডত কৈ আছোঁ তেনেহ'লে ভিডিঅ'টো পজ কৰি লিখি ল'ব পাৰে। তাৰপাছত প্ৰথম 6 নম্বৰ প্ৰশ্নটা হ'ল মৰুভূমিত কি কি প্ৰাণী আৰু উদ্ভিদ পোৱা যায়? এটাকৈ উদাহৰণ দিয়া। মৰুভূমিত প্ৰধানকৈ উট পোৱা যায় আৰু কেকটাছ উদ্ভিদ পোৱা যায়। এইবাৰ হ'ল দ্বিতীয় 6 নম্বৰ প্ৰশ্নটা হৈছে পৰিৱেশত পোহৰৰ ভূমিকা কি? পৰিৱেশত পোহৰ শক্তিয়ে পানীৰ উষ্ণতা, জৈৱিক প্ৰক্ৰিয়া যেনে চিকাৰী আৰু চিকাৰৰ মাজেৰে সম্পৰ্ক আৰু উদ্ভিদৰ সালোক সংশ্লেষণ আৰু বিকাশ প্ৰভাৱিত কৰে। প্ৰাকৃতিক পৰিস্থিতি, পোহৰ, ভৌগোলিক অৱস্থা, মেঘাচ্ছন্নতা, উদ্ভিদৰ আৱৰণ আৰু ঋতুগত আৰ্হিৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়। এইবাৰ আহিল 2 নম্বৰ খালী ঠাই পূৰ কৰা। ক নম্বৰ ডেছ মৰুভূমিৰ প্ৰধান প্ৰাণী? ইয়াৰ উত্তৰ হ'ব উট। তাৰপিছত খ নম্বৰ বগা ভালুক অঞ্চলত থাকে। ইয়াত হ'ব মেৰু অঞ্চলত থাকে। পাছত তৃণভূমি অঞ্চলত বৃহৎ এলেকাজুৰি ডেছ পোৱা যায়। কি পোৱা যায়? মাংসভোজী আৰু
তৃণভোজী পোৱা যায়। খ নম্বৰ হ'ল মৰুভূমিত ডেছ জাতীয় উদ্ভিদ হয়। কেকটাছ জাতীয় উদ্ভিদ হয়। ইয়াত হ'ব কেকটাছ। পোহৰ পৰিৱেশ এটা ডেছ উপাদান। ইয়াত হ'ব অজৈৱিক উপাদান। এইবাৰ আহিল ৩ নম্বৰ। তলৰ উদ্ভিদসমূহ শুদ্ধ কৰি লিখা। বগা ভালুক, হৰিণা, জেব্ৰা মেৰু অঞ্চলৰ প্ৰাণী। বগা ভালুক মেৰু অঞ্চলৰ প্ৰাণী। এটা শুদ্ধ উত্তৰ হ'ব। তাৰপাছত চিল, বল্গা হৰিণ, ইয়াকৰ দীঘল আৰু প্ৰশাখাযুক্ত শিং থাকে। বল্গা হৰিণ দীঘল আৰু প্ৰশাখাযুক্ত শিং থাকে। জিৰাফ, সিংহ, বাঘ এবিধ তৃণভোজী প্ৰাণী। এটা জিৰাফ হ'ব। এইবাৰ আহিল ৪ নম্বৰ। চমু টকা লিখা। য'ত আছে জলাভূমি, অণুজীৱ, পানী আৰু বায়ু। তো ফাৰ্ষ্ট আমি জলাভূমিৰ চমু টকাখিনি কি কৰোঁ? তো জলাভূমি সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগেই জলাভূমি বুলি কোৱা হয়। পানী আৰু মাটি এই দুয়ো ধৰণৰ উপাদানেৰে জলাভূমি গঠিত। এই দুয়োটা উপাদান থাকে বাবেই জলাভূমি বিভিন্ন ধৰণৰ উদ্ভিদ, প্ৰাণী আৰু অণুজীৱই বাস কৰে। তদুপৰি জলাভূমিৰ কাষৰীয়া অঞ্চলত বিভিন্ন প্ৰজাতিৰ চৰাইও থাকে। খাদ্যৰ বাবে জলাভূমিৰ প্ৰাণীবোৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰে। এইবাৰ আহিল অণুজীৱ। যিবিলাক তেনেই ক্ষুদ্ৰ জীৱৰক আমি খালী চকুৰে দেখা নাপাওঁ, সেইবিলাককে অণুজীৱ বুলি কোৱা হয়। এইবিলাক ইমানেই ক্ষুদ্ৰ যে অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা যায়। উদাহৰণস্বৰূপে বেক্টেৰিয়া আৰু ভাইৰাছ। ইহঁত বায়ু, পানী, মাটি সকলোতে থাকে। কিছুমান বেক্টেৰিয়াই মৃত উদ্ভিদ বা প্ৰাণীৰ পচন ঘটাই পচনসাৰ তৈয়াৰ কৰে। এইবাৰ আহিল ৪ নম্বৰ। চমু টকা লিখা। য'ত আছে জলাভূমি, অণুজীৱ, পানী আৰু বায়ু। তো ফাৰ্ষ্ট আমি জলাভূমিৰ চমু টকাখিনি কি কৰোঁ? তো জলাভূমি সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগেই জলাভূমি বুলি কোৱা হয়। পানী আৰু মাটি এই দুয়ো ধৰণৰ উপাদানেৰে জলাভূমি গঠিত। এই দুয়োটা উপাদান থাকে বাবেই জলাভূমি বিভিন্ন ধৰণৰ উদ্ভিদ, প্ৰাণী আৰু অণুজীৱই বাস কৰে। তদুপৰি জলাভূমিৰ কাষৰীয়া অঞ্চলত বিভিন্ন প্ৰজাতিৰ চৰাইও থাকে। খাদ্যৰ বাবে জলাভূমিৰ প্ৰাণীবোৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰে। এইবাৰ আহিল অণুজীৱ। যিবিলাক তেনেই ক্ষুদ্ৰ জীৱৰক আমি খালী চকুৰে দেখা নাপাওঁ, সেইবিলাককে অণুজীৱ বুলি কোৱা হয়। এইবিলাক ইমানেই ক্ষুদ্ৰ যে অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা যায়। উদাহৰণস্বৰূপে বেক্টেৰিয়া আৰু ভাইৰাছ। ইহঁত বায়ু, পানী, মাটি সকলোতে থাকে। কিছুমান বেক্টেৰিয়াই মৃত উদ্ভিদ বা প্ৰাণীৰ পচন ঘটাই পচনসাৰ তৈয়াৰ কৰে। এইবাৰ আহিল পানী আৰু বায়ু। পানী বা জলভাগ হ'ল পৰিৱেশৰ
এবিধ অতি প্ৰয়োজনীয় অজৈৱিক উপাদান। পৃথিৱীৰ মুঠ প্ৰাণীৰ বেছিভাগেই হৈছে সাগৰ আৰু মহাসাগৰৰ। ইয়াৰ উপৰি বৰষুণ, হ্ৰদ, খাল, বিল, পুখুৰী, নদ-নদী, জান-জুৰি, ভূগৰ্ভৰ পানী আদি হ'ল প্ৰাণীৰ একোটা উৎস। পানীৰ অবিহনে কোনো জীৱ জীয়াই থাকিব নোৱাৰে। তাৰ পাছত লিখিব লাগিল, আমাৰ চাৰিওফালে বায়ুৰে আৱৰি আছে। বায়ু থকাৰ বাবে আমাৰ পৃথিৱীখন উদ্ভিদ, প্ৰাণী আৰু মানুহৰ বসবাসৰ উপযোগী হৈছে। সেয়েহে বায়ু হ'ল পৰিৱেশৰ এটা গুৰুত্বপূৰ্ণ উপাদান। বায়ু কেইবাবিধ গেছৰ সমষ্টি। বায়ুত নাইট্ৰজেন নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড থকাৰ উপৰি জলীয় বাষ্প আৰু আন গেছ কম পৰিমাণে থাকে। এইখিনি আছিল। আৰু শেষত একটা 5 নম্বৰ প্ৰশ্ন আছে, এতিয়া তোমালোকে নিজে কৰিবা। এটা প্ৰাকৃতিক দৃশ্যৰ ছবি আঁকা। এইখিনি নিজে কি কৰি আঁকাবা। তো আজিৰ এইখিনি আছিল আৰু আমাৰ পৰিৱেশ নামৰ পাঠটিৰ এইখিনিয়ে প্ৰশ্ন উত্তৰ আছিল। তো সকলোখিনি আলোচনা কৰিলোঁ। তো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব।